হেল্ল' ভিউৱাৰ্ছ, DEৰ ফালৰ পৰা LP-UPৰ 5500ৰ ছেকেণ্ড ফেজৰ থাৰ্ড লিষ্ট আজি প্ৰকাশ পাইছে। 3 জুলাই তাৰিখে প্ৰকাশ পাইছে ছেকেণ্ড ফেজৰ থাৰ্ড লিষ্ট 5500 LP-UP ভেৰিফিকেশ্যনৰ। এই লিষ্টখনত যিসকল কেণ্ডিডেটৰ নাম আহিছে তেখেতসকলে 5 জুলাইৰ পৰা 10 জুলাইৰ ভিতৰত ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত অংশ ল'ব লাগিব। এই লিষ্টখনত আপোনালোকে দেখিব চিৰিয়েল নম্বৰ 3573ৰ পৰা লাষ্টৰ নম্বৰটো হৈছে 5080, অৰ্থাৎ টোটেল 1507 কেণ্ডিডেটৰ নাম আহিছে। প্ৰায় 1500 কেণ্ডিডেটৰ নাম আহিছে এই লিষ্টখনত। এতিয়া বাকী কেণ্ডিডেটসকলৰ নাম কি হ'ব, নাহিব নেকি? লিষ্টৰ তলৰ পইণ্টখিনি যদি চোৱা যায় তেতিয়াহ'লে দেখিব ইয়াৰ পিছত আৰু ফাৰ্ডাৰ লিষ্ট ওলাবনে নাই সেই সম্পৰ্কে একো কোৱা নাই। তাৰমানে এইটো ক'ব পাৰি ইয়াৰ পিছত হয়তো ফাইনেল লিষ্ট হিচাপে ওলাব। এই লিষ্টখন আপোনালোকে DEৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব, নতুবা গুগলত ছাৰ্চ কৰিব DEE LP-UP ভেৰিফিকেশ্যন লিষ্ট 2025। DEৰ যিটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটোত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত তলৰ ফালে এনেদৰে দেখা পাব ন'টিছ ৰিগাৰ্ডিং ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অফ কেণ্ডিডেটছ থাৰ্ড লিষ্ট অফ ছেকেণ্ড ফেজ। কাষত যি ৰঙা কালাৰ PDF ফাইলটো দেখা পাইছে তাত ক্লিক কৰিব আৰু ক্লিক কৰিলেই ডাউনলোড হ'ব। আৰু আপোনাৰ নিজৰ নামটো আছেনে নাই ছাৰ্চ কৰিব। LP-UP 5500ৰ কিবা আপডেট থাকিলে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনোৱা হ'ব।